Hello everyone, welcome back to my new vlog. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। আমাৰো ভাল। আজি আমি যাব লৈছো নেপালী বিয়া এখন খাবলৈ, গতিকে ভিডিঅটো চাই থাকিব শেষলৈকে। Hi guys, আমি তো বিয়ালৈ যাব ওলাই আছো। ভাল বিয়া আজি বিয়াখন হৈছে আগতে আমাক স্কুলত ইংৰাজী পঢ়োৱা আচাৰ্যাৰ বায়েকৰ পুতেকৰ বিয়া। গতিকে ভিডিঅটো চাই থাকিব শেষলৈকে। আচাৰ্যাক লগ পাওঁ নে নাপাওঁ। এইফালে মা, মই, দেউতা আৰু দীপালি গৈ আছো গোটেইকেইজন লগতে। আমাৰ ঘৰৰ ওচৰতে বিয়াখন, গতিকে ভিডিঅটো চাই থাকিব শেষলৈকে। সেইটো আমাৰ ৰাস মন্দিৰটো। এইফালে বিয়াঘৰ আহি পাই গলোহি আৰু মোৰ আচাৰ্যাকো লগ পালো, কিন্তু ভিডিঅ' কৰিবহে নহ'ল, মানে ভিডিঅ' কৰিব লাজ লাগে। আৰু এইফালে দৰা কইনা বহি আছে, দৰাইতো ভিডিঅ' কৰা চাই আছে, গম পাইছে ভিডিঅ' কৰিছো বুলি। মোৰ যে লাজে লাগিছিলে তেতিয়া। আৰু কইনা যোৱাকালিয়ে আনিলে আৰু আজি পাৰ্টিহে দিছে, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আহিলো ভাত খাবলৈ। বহুত ধুনীয়াকে দিছিলে খাবলৈ, সঁচাকৈ বহুত ভাল লাগিলে খাই। ভাত পানী খাই আহি বহিলো অলপ, কিন্তু মোৰ দেউতাৰ ইমানেই উৎপাত, যাওঁগে কৰি আছে। কিন্তু মই আচাৰ্যাৰ লগত ফটো মাৰিম বুলি বহি আছিলো, কিন্তু একপিও ফটো মাৰিব নাপালো। মোৰ বহুত দুখ লাগিলে সেইদিনাখন যে মোৰ কি গতি হৈছিলে। ঘৰলৈ আহি থাকোতে দীপালীয়ে মই কান্দি থকা চাই ইমান হাঁহিছে। মই কান্দি আহিলো ৰাস্তাটো ঘৰলৈ আহোঁতে, আৰু আচাৰ্যাৰ লগত ফটো মাৰিব নাপালো যে মোৰ সেই দুখটো থাকি গ'ল। হেল্ল' গাইজ, আজি আমি গৈ আছোঁ ধেমাজি হাবুঙলৈ। আৰু এয়া বা আৰু বাৰ ল'ৰা, মোৰ ভাগিন। তাৰপিছত এইফালে আছে আপা, মা, আৰু আগৰ চিটত আছে ড্ৰাইভাৰৰ লগত গুণগুণ, বাৰ ছোৱালী মাজুজনী, আৰু এই আপাৰ ছাইডতে বহিছে ডাঙৰজনী ছোৱালী চুনচুনি। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া আমি আহি পাই গ'লোঁ, গতিকে চাই থাকক। হাবুঙলৈ মই প্ৰথমবাৰ আহিছোঁ, মা আৰু মই, গতিকে চাই থাকিব দেই। যদি বেয়া পাই নাচাব বাৰু, ভাল পালে চাব, আৰু লগতে কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে। ধেমাজি জিলাৰ ছোৱালী হৈ এইবাৰ প্ৰথম হাবুঙলৈ আহিছোঁ, গতিকে আপোনালোকে প্ৰথম আহিছোঁ বুলি নাহাঁহিব আকৌ দেই। মানুহৰ ইমান ভিৰ, ভিতৰত আমি সোমাবই নাপালোঁ। চুনচুনি আৰু মই, মা আপাই সোমালে, পূজা কৰিলে। গতিকে চাই থাকিব শেষলৈকে দেই ভিডিঅ'টো। চুনচুনি আৰু মই এতিয়া ফটো মাৰিব আহিছোঁ। এইফালে মা, গুণগুণ আৰু মাইনা বাই দোকানৰ পৰা আহিলে।
আৰু এইফালে ভাত বনাবৰ কাৰণে মানে ভাত আমি ঘৰৰ পৰা বনাই লৈ গৈছিলোঁ, অকল ইয়াতে কুকুৰাকেইটা মাৰি বনাব লৈছে মানে। আৰু আমি যেনেকৈ এডোখৰ ঠাই ভাত খাবৰ কাৰণে লৈছোঁ, তেনেকৈ সকলোৱে জেগা লৈ লৈছে নিজে ৰান্ধি খাবৰ কাৰণে, আৰু সকলোৱে খাই বৈ ঘৰলৈ যায়গৈ এনেকৈ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই প্ৰথমবাৰ আহিছোঁ যিহেতু ভালদৰে নাজানো, গতিকে চাই থাকিব। গুণগুণ, চুনচুনি আৰু মই আকৌ ফটো মাৰিব আহিছিলোঁ। তেনেকুৱাতে দেখিলোঁ এগৰাকী মানুহক কেইবাজনো মানুহে ধৰি আনিছে। মানে মানুহগৰাকী পৰিলে চাগে, কাৰণ ইয়াত বহুত মহত্ব আছে, আৰু মানুহগৰাকী কিবা দুখ লগালে যেন পাইছোঁ, সেইকাৰণে চাগে পৰিলে। নাজানো, বেমাৰো থাকিব পাৰে, কিন্তু পৰিলে যেনে লাগিছে। ভয় লাগি গ'ল দেখি। মানুহগৰাকীক তেনেকুৱা অৱস্থাত দেখি আমাৰ ভয় লাগিলে, আৰু সেইকাৰণে আমি মাহঁতৰ ওচৰলৈ গৈ আছোঁ, আৰু মায়ে ফোন কৰি আছিলে বাৰু। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এইফালে এওঁলোকে বনাই খালেই, আৰু আমাৰ মাহঁতৰ বনাই হ'ল নাই চাওঁগৈ। আৰু এইখিনি মানুহ আমাৰ গাঁৱৰে আছিলে, আৰু কিছুমান মানুহ চিনি নাপাওঁ দেই। অকল এইফালে আহি দেখিলোঁ আমাৰ বেটাই ভাত খালেই, আৰু মা, বা, আপাই খাই আছে সাঁজ। আমিও খাম, গতিকে চাই থাকিব শেষলৈকে। মাংস মায়ে বহুত টেষ্টিকৈ বনাইছিলে, খাই বহুত ভাল লাগিলে। মই এই দিনটো কেতিয়াও নাপাহৰোঁ, মানে বহুত টেষ্টিকৈ বনাইছিলে। এইফালে গুণগুণৰ খং উঠিছে সাঁজ খাবলৈ নাই পোৱা বুলি। তাইক সাঁজ দিছিলে, অলপমান দিছিলে নেকি, তাই খাবলৈ নাপাই বহুত খং উঠিছে। আৰু মই অলপমান আগত দেখাইছিলোঁ যে আমাৰ গাঁৱৰো মানুহ আহিছে বুলি, সেই আপাৰ ছাইডতে বহি আছিলে যে সেই আপাগৰাকী, তেওঁলোকেও মানে আহিছে। আমাৰ লগত অহা নাই, তেওঁলোকে বেলেগকৈ আহিছে। আমি ইয়াত আহিহে দেখিছোঁ তেওঁলোকক। চুনচুনি আৰু মই আকৌ ফটো মাৰিব গৈছিলোঁ, কাৰণ মাহঁতকো ফটো মাৰি দিম বুলি ভাবিছিলোঁ, কাৰণ মা প্ৰথমবাৰ আহিছিলে ন। কিন্তু আপাই যে মাৰিব নিদিলে, আৰু অকল ঘৰত যাওঁগৈ কৰি আছিলে, সেইকাৰণে মোৰ খং উঠিছিলে। দেখিছে নহয় মোৰ মুখখন কেনেকুৱা হৈ আছে। সকলোৱে গ্ৰুপ ফটো একপি মাৰিম বুলি ভাবিছিলোঁ, কিন্তু একপি ফটো মাৰিব নাপালোঁ। এতিয়াৰ পৰা যদি আপাই মোক ক'ৰবালৈ লগ ধৰে, মই কেতিয়াও নাযাওঁ আপালৈ। আৰু মোৰ ভিডিঅ' বনাব মন নগ'ল আৰু দেই।
সকলোৱে তাক আশীৰ্বাদ কৰিব যাতে সি ভাল চৰকাৰী চাকৰি এটা পায় আৰু যাতে সি সদায় সুস্থ সবল আৰু শক্তিশালী হৈ থাকিব পাৰে। ভিডিঅ'টোৰ শেষত ফটো কেইখনমান দি দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।